মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চবে জোৰদাৰ হাত তালি দিব তেখেতৰ ৰাইজক তেখেতে এড্ৰেছিং কৰিব। ধন্যবাদ। চবে ভালে আছে? UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, দীপেন বড়ো জিন্দাবাদ, দীপেন বড়ো জিন্দাবাদ, দীপেন বড়ো জিকিবই, দীপেন বড়ো জিকিবই, শান্তি জিকিবই, ঐক্যতা জিকিবই, দীপেন বড়ো জিকিবই, UPPL জিন্দাবাদ, UG ব্ৰহ্ম জিন্দাবাদ। আপোনালোকক ভয় খুৱাই আছে মানে অৰুণোদয় কাটিব বুলি। অৰুণোদয় যোনে যোনে এই বছৰ পাইছে তাৰ নাম কাটিবৰ কাৰণে 1 বছৰ হ'ব লাগিব। 1 বছৰৰ পিছতে এতিয়া কাটিব নোৱাৰে, সেইকাৰণে ভয় কৰিব নালাগে। আৰু যিমানবিলাক কাটা হৈছে দীপেন বড়োটো জিকি যাবই। যিমান খাটা গৈছে সিহঁতক চব মানে পুনৰাই অৰুণোদয় দিবৰ কাৰণে তেখেতে কাম কৰিব। দীপেন বড়ো অকল ওদালগুৰিৰ নেতা নহয়, এই বড়োলেণ্ড অঞ্চলৰ অসমৰ আৰু গোটেই ভাৰতবৰ্ষত পৰিচিত এজন নেতা আৰু ইয়াং ইনাৰ্জেটিক নতুনকৈ আহিছে, নতুন উদ্যম। আমাৰ বিপৰীত বিৰোধী দলৰ BPF দলৰ কেণ্ডিডেট 25 বছৰ ইয়াত MLA হৈ আছে। তাৰ ভাল বেয়া আপোনালোকে চব জানে। এইখানে পুৰণা মানুহ দি থকাতকৈ নতুন মানুহ দিব লাগে। এতিয়া চবেই যদি দলৰে মানুহ, এতিয়া আমি আপোনালোকক ভোট খুজি পেলাই আজি ভাষণ দিব লগা নাই। আপোনালোকক দায়িত্ব দিব ওলাইছোঁ যে আপোনালোকে বিপুল ভোটত দীপেন বড়ো ডাঙৰীয়াক জয়ী কৰিব লাগে আৰু অসমৰ ভিতৰতে সৰ্ববৃহৎ ভোট পাই পেলাই তেখেতে যাতে জয়ী হৈ যায়। দুজন মানুহৰ কাৰণে আমি জান প্ৰাণ লগাব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়া অসমৰ ভিতৰতে চবতকৈ বেছি ভোট পাই পেলাই জিকি যাব লাগে আৰু দীপেন বড়ো ডাঙৰীয়া অসমৰ ভিতৰতকৈ চবতকৈ বেছি ভোট পাই পেলাই জিকি যাব লাগে। পাৰিবনে নাই? পাৰিব? যুদ্ধ হ'ব। কিহৰ যুদ্ধ? ভোটৰ যুদ্ধ। যুদ্ধ হ'ব। কিহৰ যুদ্ধ? ভোটৰ যুদ্ধ। ভোটৰ যুদ্ধত আমি জয়ী হ'বই লাগিব। আৰু মই বেছি কথা নকম। আজি কোকৰাঝাৰত ৰাজু নাৰ্জাৰী, লৰেন্স ইছলাৰী, অনিন্দ বসুমতাৰী আৰু চিৰাঙত আজি ৰঞ্জিত বসুমতাৰী, ফেৰেংগা বসুমতাৰী আৰু বাক্সাৰ ৰাকেশ ব্ৰহ্ম আৰু তামোলপুৰত আজি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইয়াত আজি দীপেন বড়ো আৰু অন্য আজি নমিনেশ্যন মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰ দ্বাৰাতে সমগ্ৰ ভাৰতত, সমগ্ৰ অসমত UPPL যে আজি কোনো দলৰ লগত মিত্ৰতা নকৰি অকলে নিৰ্বাচন খেলিবলৈ ওলাই আছে, সেইটো আজি ভাৰতবৰ্ষৰ ৰাইজে জানিবলৈ সক্ষম হৈছে। আমি কেতিয়াবা BJPৰ লগত আছিলোঁ, কেতিয়াবা কংগ্ৰেছৰ লগত আছিলোঁ। আজি আমি খোলা, আমাৰ দায়া বায়া খোলা হৈ আছে। চবেই আমাৰ লগত যোগ কৰিব পাৰিব, যোগদান দিব পাৰিব। এতিয়া এই যে আমাৰ মাইনৰিটি ভাইসকলে, মুছলমান ভাইসকলে আমাক কৈছিলে যে আপোনালোকৰ সদায় BJPৰ লগত থাকে, মাইনৰিটি মানুহে ভোট নিদিয়ে। এইবাৰ BJPৰ লগত নাই। মাইনৰিটি মানুহ 100% মাইনৰিটি মানুহে এতিয়া ভোট দিয়ক UPPLক। আৰু আমি কাৰো লগত নাই। সেইকাৰণে ধৰ্ম, বৰ্ণ, জাতি, ভাষা নিৰ্বিশেষে সকলোৱে UPPLক ভোট দি পেলাই এবাৰ পৰিৱৰ্তন আনিবই লাগিব। BTCত আমি জয়ী হ'ব পৰা নাই। এইবাৰ নিৰ্বাচনৰ পিছত দিছপুৰৰ পৰা UPPLে BTC নিয়ন্ত্ৰণ কৰিব। হাগ্ৰামা মহিলাৰে BTC চলাব নোৱাৰিব। ধন্যবাদ। এই সময়ত আমাৰ
বঢ়িয়া বঢ়িয়া অলপ স্পীড যা লাইনটো ধৰ দে দে বঢ়িয়া